Guys, welcome back to my channel. সকলোকে স্বাগতম জনাইছো মোৰ আন এটা ভিডিঅ' লৈ আৰু কালি ভিডিঅ'টো চাগে দেখি গম পালে আৰু আকৌ এতিয়া নেক্সট ভিডিঅ' আৰম্ভ কৰিছো ৰুম খালি কৰিবলৈ লৈছো এতিয়া সময় হৈছে এটা বিছতে টিপি দিয়া তো বাজিছে 8:51 মানে 9 বাজিব হৈছেগে আৰু এতিয়া আমি ওলাম যাম এটা বৈশিষ্ট্য মন্দিৰলৈ ভাবি থৈছিলো যাম বুলি যোৱা বছৰে যামকে মানে আহিছিলো যে যোৱা বছৰ চেকআপত তেতিয়া যাম বুলি ভাবিছিলো কিন্তু যোৱা নহলে হেতু কাৰণে এতিয়া ভাবিছো যাও গৈ পিনি চাকি এগছ দি আহো আৰু এতিয়া যাম পেহী ছোৱালীজনী ঘৰলৈ তাপা দেখা থাকিব আপোনালোকক চাই থাকিব একেলগে ভিডিঅ'টো ঠিক আছে ইয়া বস্তুবিলাকে সামৰিলো গোটেইখিনি মাইনা গ'ল অলপমান বস্তু লৈ গৈছে গাড়ীত উঠাবৰ কাৰণে আৰু কিবা কিবি থাকিলে নেকি চোৱা বেটা এইখিনি আছে আমি কাপোৰ চাপোৰ লৈ আহিছিলোঁ গাৰু তাৰপিছতে বিচনা চাদৰ আৰু বেড কভাৰ লৈছিলোঁ আৰু ক'বালৈ আহিলে হোটেলৰ এইবিলাক বস্তু ল'বলৈ অকণমান বেয়া লাগে তাতে অকণমানজনীক যে লৈ আহিছোঁ পাখিক লৈ আহিছোঁ আমাৰ একো নাই পাখিৰ কাৰণে মই সদায় মানে বিচনা চাদৰ কম্বল এইবিলাক লৈয়ে আহোঁ তাইক দিবলৈ বেয়া লাগে সেইটো কাৰণে আমাৰ চলি যায় আৰু সেইটো কাৰণে ভোকো লাগিছে এতিয়া গৈ পিনি মন্দিৰত চাকি তাকি দি চাহ কাপ খামগে ধুনীয়াকে যাওঁ হোটেললৈ আৰু হোটেল এৰিলো এতিয়া যাম আমি বৈশিষ্ট্য মন্দিৰলৈ যাম বস্তু থৈ আছে ভাগৰ লাগি গৈছে হৈ গ'ল নেকি যাব পাৰো নিব পাৰিবা মানে তলত একো নাই দুমহল যে বগাব লগা হৈছে নাই ভাগৰ লাগি গৈছে তিনি মহল বগাব লগা হৈছে সেইটো কাৰণে ভাগৰ লাগি লিপষ্টিক নাইকিয়া কিবা থাকি গ'লে হ'ল আৰু আকৌ নাপাওঁ বিচাৰি ৰুমটো বাই বাই গৈ থাকো এতিয়া আজি বেটি ফাৰ্ষ্টত যাবা লাহে লাহে এয়া মাইনা আহি আছে বেগ লৈ চব সেয়া আহোঁতে গোটেই বৰষুণে পাইছিলে যে কৈছিলোঁ কেমেৰাটো গাড়ী কেমেৰাটো এতিয়া বোকা লাগিলে দেখিয়ে নাপায় এতিয়া মাইনাই পানী দি পিনি ধুইছে ঘূৰাবলৈ দিগদাৰ হয় কেমেৰাটো বোকা লাগি থাকিলে একোৱে দেখি নাপায় কেমেৰাটো গোটেই বোকা মানে আৰু সেয়াতে আছিলোঁ আমি এখন হোটেলতে আছিলোঁ আৰু এতিয়া যাওঁ বাই বাই আকৌ লগ পাম ক'লৈ আহিলোঁ কৈ দিয়া তুমি কেতিয়া আহা মই কলেজত পঢ়ি থাকোঁতে অহা গুৱাহাটীত থাকোঁ মই ফাৰ্ষ্ট টাইম আহিছোঁ আজি বৈশিষ্ট্য মন্দিৰ ন খুব ভাল লাগিলে হয়নে আৰু সকলো কৰি হৈ গ'ল মোৰ ভৰালো ইয়াতে চাকি তাকি দিলোঁ সকলো মন্দিৰতে শিৱ মন্দিৰ আৰু কি গণেশ মন্দিৰ আৰু আমাক ধুনীয়াকৈ হেৰি পূজাৰীজনে কাপোৰ এখনেৰে গোটেইকেইটাকে মিলাই পেলাই সেৱা কৰি দিলে আৰু কাপোৰখন ঘৰত থ'বলৈ দিছে ভাল লাগিলে ক'লৈ আহিছে যাক এয়া মাজলৈ ফটো মাৰে পাখিয়ে খুব ভাল পাইছে এয়া তাই মানে ফটোটো এইটো ডিল হৈছে ডিল হয় এইটো সেয়া কেনেকৈ পানী বৈ আহিছে কলকলনি বহুত ভাল লাগিছে চাওকচোন প্ৰথমবাৰ বাবে আহিছোঁ কিন্তু বহুত ভাল লাগিছে আৰু এয়া চবেই সকলোৱে গা ধুইছে আমিও ভৰি হাত মুখ চুখ গা এনে মোহাৰিলোঁ পানী দি পিনি বাপেক জীয়েক ক'ত উঠিলে নামি চাগে চাওকচোন বাপেক জীয়েক তলত পাখিক নামিব লাগে আচলতে সেইটো কাৰণে মাইনাই লৈ গৈছে তললৈ পানী চুবলৈ লাগে ভৰি হাত ধুবলৈ লাগে বিৰাট ভাল পাইছে আৰু এয়া ওপৰৰ ভাগৰ পৰা বৈশিষ্ট্য মন্দিৰ ভাগ এয়া কোচত উঠি আছে ইমান ডাঙৰ ছোৱালীজনী ভৰি মানে এইটো ৰ'দত পকাখন পূৰা গৰম হৈ আছে সুদা ভৰি আহিছোঁ আমি গাড়ীতে হেৰি কি কয় জোতা চেণ্ডেল থৈ সেইকাৰণে পাখি বাপেকৰ কোচত উঠিলে এয়া আহি এয়া বা মানে পেহী ছোৱালী বা ঘৰ পালোহি আৰু ইয়া আমাৰ ইভিক চাগে দেখিছিলে বিয়াত নাচি আছিলে হাই তুমি যে নাচিছিলা বিয়া হয় নে চালা নে ভিডিঅ' মই খেলি আছোঁ কৈ দিয়া মই খেলি আছোঁ এয়া পাখি আৰু ইভিয়ে খেলি আছে ইয়াত
দুইজনীয়ে খেলি আছে এয়া ধুম পৰি গ'ল ভাত উলিয়াইছে দে আমালৈ ইমান কষ্ট কৰি তাই ভাত বনালে থেংক ইউ দে তাই কষ্টহে হ'ল আহি তাই ইমান ধুনীয়াকৈ ভাত খোৱালে তাৰপৰা আকৌ চাহো খোৱালে এয়া গৰম গৰম ভাত উলিয়াই দিছে আৰু এই ভি আৰু পাখিয়ে খেলি আছে সেইফালে ঐ ভি আমাৰ লগত খাই ল'বা হা ভাত এইফালে চোৱা আহা আহা ভাত খাই ল'বা নাখায় ভাত খাবলৈ টান পায় আমাৰ ঘৰলে এইফালে বাই বাই কৈ দিয়া বাই বাই কৈ বাই বাই আমাৰ ঘৰলে যাবা দেই আকৌ আইতাৰ ঘৰলে যাবা দেই গৰম বন্ধত যাবা দেই আমি এতিয়া যাওঁগে চিমিবা বাই বাই আকৌ একেবাৰে গৰম বন্ধতে যাবা তেতিয়া যাবা ঠিক আছে চিমিবাহঁতৰ ঘৰৰ পৰা ঘৰলৈ বুলি গোলাঘাটলৈ বুলি ৰাওনা হৈছো আৰু ন খানাপাৰ পাৰ হলো ন খানাপাৰা নাই হোৱা এতিয়া ৰাতি আমি কইনা ধৰা পাইছো আগৰ তৰুণ গগৈ দিনত ওলাই থাকে যে কইনা ধৰা কইনা ধৰা গৈ থাকো আৰু এতিয়া লাহে ধীৰে কিন্তু ৰাস্তা ভাল একদম আৰামছে গৈ থাকিব পাৰিম উৰিয়াই থান এয়া পাইছো আৰু মাইনা এয়া গৈছে সেৱা কৰিবলৈ পুৰা বৰষুণ দি আছে আমি যোৱা নাই সেইটো কাৰণে মাইনা গৈছে মানে যাওঁতে ভাবি থৈছিলে মাইনা আহি সোমাম বুলি সেইকাৰণে মাইনাই গৈছে ময়ে গৈ পিনি সেৱাটো কৰি আহোঁগৈ সেয়া দৌৰি আহিছে দিলা বুঢ়িয়াই থান ভাবি গৈছিলে সেইকাৰণে দি থৈ আহিছে আশা কৰি থৈ আহিছে যাওঁতে ভাবি গৈছিলে এতিয়া বৰষুণ দিলেও উপায় নাই আৰু এই ভাগৰ চেণ্ডেল পিন্ধি গৈছে মোৰ ভাগৰ চেণ্ডেল পিন্ধি গৈছিলে বৰষুণ দি আছে পুৰা বৰষুণ এয়া ঘৰ পাই গ'লোহি আজি হ'ল নেক্সট ডে ঘৰ পালোহি কালি ৰাতিয়ে ঘৰ পাই গ'লোহি কালি ৰাতি কিজানি 8:15-20 মান হ'ল নেকি কালি অকণমান দেৰি লাগিলে আহিবলৈ মানে গুৱাহাটীৰ পৰা গোলাঘাটলৈ বৰষুণে আৰু পুৰা বৰষুণে পাই আহিছোঁ সেইটো কাৰণে অকণমান গাড়ী চলোৱাটো প্ৰব্লেম হয় ইমান মানে স্পীডতো আহিব নোৱাৰি সেইটো কাৰণে অকণমান দেৰি লাগিলে আৰু আহি যে ভিডিঅ' কৰিবলৈ সময় মানে কি আৰু ভাগৰ লাগিছে ইমান ভাগৰ লাগিছে আহি কেনেকৈনো বিচনাত পৰোঁ তেনেকুৱা নিচিনা লাগিছে কাৰণ আগদিনাখনৰ পৰা তেনেকৈ ঘূৰি ফুৰা নিচিনা হৈছে ন গাড়ীতে যোৱা তেনেকৈ গোটেইখন ঘূৰি ফুৰা হৈছে তৌপাতত তেনেকৈ সেইকাৰণে ভিডিঅ' নকৰিলোঁ আৰু ভাবিলোঁ আজি ভিডিঅ' কৰি আপোনালোকক কৈ দিওঁ কিনো হ'ল কিনো নাই আজি অকণমান মানে টেনশ্যনটো মৰিছে একো নাই আচলতে মই টেনশ্যন ইমান নলওঁ কিন্তু কেতিয়াবা কি হয় গাবোৰ বেয়া লাগিলে মনলৈ মানে বেয়া চিন্তাবোৰ আহি যায় কাৰণ আগতে পাই থৈছোঁতো বেমাৰৰ বিষয়ে মানে ডাঙৰ এটা অভিজ্ঞতা হৈ গৈছে যে সেইকাৰণে মই মানে অলপতে মানে ভয় লাগে সেইটো কাৰণে বেলেগ একো নাই আচলতে মোৰ কেইদিনমানৰ পৰা গাটো ঠিক নাছিলে মানে গাবিলাক ভাল লাগি নাথাকে অকণমান অসুবিধা অনুভৱ কৰি আছিলোঁ খুব বেক পেইন হৈছিলে মোৰ আচলতে এইটো যিটো মানে পেইন হয় সেইটো খুব পুৰে পিছফালটো খুব পুৰে থিয় হৈ থাকিব নোৱাৰোঁ মই অলপ দেৰি বা কোজা হোৱাটো বাদেই দিয়ক কোজাটো হ'ব নোৱাৰোঁ বহিব নোৱাৰোঁ খুব মানে অকণমান যদি 5 মিনিট বা 10 মিনিট মই যদি থিয় হৈ থাকোঁ তেতিয়াও মোক বহুত কঁকাল বিষায় তাৰপিছতে আৰু মোৰ পিৰিয়ড বাৰু টাইমলি হয় মাহেকৰ মানে যেতিয়া ডেট থাকে তেতিয়াই হয় মোৰ সেইবিলাক প্ৰব্লেম নাই কিন্তু কি হয় মাহেকীয়া হোৱাৰ পিছত মোৰ স্পটিং হৈ থাকে বহুত দিনলৈ আৰু জানেই নহয় এইবিলাক হৈ থাকিলে বহুত ভয় লাগে আপোনালোকেও ভয় লাগে চাগে মোৰ বিশেষকৈ মাইকী মানুহৰ চবৰে ভয় লাগে তেনেকৈ যদি হৈ থাকে মাহেকীয়া হোৱাৰ পিছতো যদি তেনেকৈ ব্লিডিং হৈ থাকে ভয় লাগিবই মোৰ তেনেকৈ হৈ থাকে আগতেও সেই ডক্টৰক দেখাইছোঁ ডক্টৰে একো চিন্তাৰ কাৰণ নাই বুলি কয় তথাপিতো ভয় লাগে ন কাৰণ আগতে এইবিলাক মানে বহুত ডাঙৰ বিপদৰ পৰা মুক্ত হৈছোঁ সেইটো কাৰণে বহুত ভুগিও আছিলোঁ আগতে তেনেকৈ মানে বাঢ়ি গৈছিলে মোৰ তাৰপৰা মাইনাও ভয় কৰিলে আৰু এটা প্ৰব্লেম হ'ল মোৰ বিষ মানে পেইন আৰম্ভ হ'ল ব্ৰেষ্টত আৰু খুব মানে গুটি ধৰণৰ গোটেই হৈ যাবলৈ ধৰিলে ইমানেই হ'ল মানে মই ভয় খাই গ'লোঁ বহুত বেছি ভয় খাই গ'লোঁ গোটেই হৈ গ'লগৈ ভয় লাগিব সেইটো স্বাভাৱিক কাৰণ এনেকৈ যদি উঠি যায় কাৰণ আমিতো নাজানো কিহৰ কাৰণে হৈছে তথাপি ডক্টৰৰ ওচৰলৈ যোৱাটো ভাল আৰু টেষ্ট যি কৰে আৰু ডক্টৰে তেওঁলোকৰ পৰামৰ্শ লোৱাটো ভাল বুলি ভাবি মাইনায়ো তেনেকৈ ক'লে যে এনেকৈ
টেনশ্যন লৈ সেইটো কাৰণে মানে ভাবিলোঁ ছাৰৰ ওচৰতে দেখাই আহোঁ দেখালোঁগৈ ছাৰে সেয়াই ক'লে হৰমনৰ কাৰণে হৈছে একো বেলেগ প্ৰব্লেম নাই মোৰ আচলতে হৰমনৰ প্ৰব্লেমৰ কাৰণে এই বস্তুটো মানে ভুগি আছোঁ ইটো সিটো মানে আৰু মাইকী মানুহবিলাকে চাগে গম পাইছে আৰু প্ৰব্লেমবিলাক তেনেকুৱা তাৰপিছতে টেষ্ট দিলে কৰিবলৈ TVS দিলে কৰিবলৈ চব ঠিকে আছে খালি TVS কৰোঁতে মোৰ আগতে এটা মায়মা অপাৰেশ্যন হৈ গৈছিলে কিন্তু এতিয়া আকৌ মায়মা হৈছে কিন্তু ছাৰে কৈছে যে সেইটো টেনশ্যন ল'ব নালাগে অকণমানি হৈ আছে অকণমানি হৈ আছে তথাপিতো ভয় লাগিছে বাৰু কিন্তু মানে মই কালিয়ে ভাবি ল'লোঁ যে মই আৰু ভয় নকৰোঁ যি হৈ থাক ছাৰেও ক'লে যে এইটো ভয় কৰিব নালাগে এইটো বাঢ়োতে মানে বহুত দিন লাগিব সেইকাৰণে তুমি টেনশ্যন নল'বা সেইটোৱে কৈছে আৰু ময়ো সেইকাৰণে মানে টেনশ্যন নলওঁ আৰু সেই তাকে ভাবিলোঁ কাৰণ টেনশ্যন লৈনো কি কৰিম ন একোতো লাভ নাই সেইটো কাৰণে তাৰপৰা ছাৰে দৰৱ দিছে দৰৱখিনি খাওঁ আৰুতো এইবিলাক বেমাৰতো মায়মা বা টিউমাৰ এইবিলাকতো কোনো দৰৱ নাই হৰমনৰ দৰৱেই থাকে এইবিলাক খাই আছোঁ আৰু ছাৰেও দিছে সেইবিলাক খাম আশীৰ্বাদ কৰিব সদায় আপোনালোকে ভালে থাকোঁ যাতে কাৰণ অকণমানিজনী আছে পাখি আছে তাইক ভাল মানুহ কৰিব লাগিব সেইটোৱে মোৰ কাৰণ মই সুস্থ হৈ থাকিলে তাইক চাব পাৰিম তাই পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাব পাৰিম সেইটোৱে নহয় জানো বেলেগ একো ডাঙৰ বেমাৰ নহয় বুলিয়ে মই ভাবোঁ কাৰণ ইমান মানে কিছুমান মানুহ থাকে ইমান ডাঙৰ বেমাৰ লৈ হাঁহি থাকে মইতো সদায় হাঁহি থাকোঁ আপোনালোকে জানেই ভিডিঅ'বিলাকত দেখি চাগে গম পায় তোৰনো কি বেমাৰ বা তোমাৰনো কি বেমাৰ এনেকৈ মানে প্ৰশ্নই আহি যায় মোৰ কি এইটো কিবা বেমাৰ হ'ল নেকি সেয়া কিন্তু মানে গাবোৰ অকণমান বেয়া লাগে আৰু অপাৰেশ্যন 3টা হৈ গ'ল ন অপেন চাৰ্জাৰী যিহেতুকে সেইটো কাৰণে গাবিলাক অকণমান বেয়া লাগে সুস্থ অনুভৱ নকৰোঁ বাৰু এতিয়াও সেইটোৱে আৰু সেয়াই আপোনালোকক কৈ দিলোঁ কি হৈছিলে কি নাই দৰৱখিনি খাওঁ আকৌ ছাৰে 2 মাহৰ পিছত ফোন কৰিব কৈছে কেনেকুৱা পাইছা কি নাই আৰু ছাৰো বহুত ভাল ধুনীয়াকৈ বুজাই কৰি দিছে ভাল লাগিলে তাৰপিছতে সেইকাৰণে টেনশ্যনটো গ'ল আৰু ছাৰে যেতিয়া ভালকৈ বুজাই কৰি দিলে টেনশ্যনটো গৈছে নহ'লে মানে বৰ ভয় লাগে কিজানি মৰি থাকোঁ সেই তেনেকুৱা নিচিনা ফিল অনুভৱ হয় কিবা বেয়া বেমাৰেই হৈছে নেকি মোৰ তেনেকুৱা নিচিনা হয় ন সেইবিলাক যদি হৈ থাকে বেলেগ একো নাই যেতিয়া মানে এনেই যেতিয়া ব্লিডিং হৈ থাকে বা বিষ অনুভৱ কৰোঁ তেতিয়া মানে এনেকুৱা হয় যে মোৰ বেয়া বেমাৰেই হৈছে নেকি তেনেকুৱা অনুভৱ হয় গতিকে ভালে থাকোঁ যাতে আৰু আশীৰ্বাদ কৰিব মইতো সদায় হাঁহি থাকোঁ বিন্দাছ মই মানে কেতিয়াও হাৰি নাযাওঁ সেইটোৱে সদায় ভালে থাকিবলৈ চেষ্টা কৰোঁ সেইটোৱে আৰু গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিলে ভিডিঅ'টো শেষ কৰোঁ ইয়াতে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভাল পালে যদি এটা লাইক কৰিব আৰু নতুন কোনোবাই যদি চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক আৰু হাঁহি থাকক সকলোৱে হাঁহি থাকিব কিন্তু মোৰ দৰে